हेलो गाइस एसएससीर फिजिकल आरम्भ होइसे आजिरे परा আজি হল 20 আগষ্ট আৰু আজিৰে পৰা फिजिकल आरम्भ होइसे एसएससीर सो बहुत लरा छवाली जानिब मन आसिले जे 9 माइल गुवाहाटीर जितु सेंटर আছে এই সেন্টারখনৰ রানিং সিস্টেমটো কেনেকুৱা গ্ৰাউণ্ডত দিছে এনে ৰাস্তাত দিছে সো আপোনালোকক কৈ দিছো এক নম্বৰতে ৰাস্তাত দিছে আজি যিসকল লৰা ছৱালীয়ে দৌৰিছে হেকলে কমেন্ট কৰি জনাব ৰিজাল্ট কেনেকুৱা হল আপোনালোকৰ ৰানিং কেনেকুৱা হৈছে আৰু লগতে ৰানিংৰ লগত কি হৈছে আপোনালোকৰ গোটেইখিনি কমেন্টত জনাব জনালে সকলোৱে গম পাব যে কি হৈছে সো আৰু মেইন ইম্পৰ্টেন্ট কথাটো হল কি যে ৰানিং সিস্টেমটো কেনেকুৱা যাতে সো যিসকলে দিছে হেকলে তো গমে পায় আৰু যিসকল দিয়া নাই যিসকলৰ মানে কালিৰ পৰা আছে 21 তাৰিখৰ পৰা হেকলে জানি লওক এইবাৰ ৰানিং সিস্টেমটো মানে ৰাস্তাতে দিছে ঠিকে কিন্তু 1250 মিটাৰ যাব লাগিব 1250 মিটাৰ যাব লাগিব আকৌ আহিব লাগিব মেইন জায়গা জৰ পৰা স্টাৰ্ট হ'ব তাতে আহিব লাগিব আৰু ইয়াৰ পৰা 1250 মিটাৰ যাব লাগিব আকৌ আহিব লাগিব মানে আপ ডাউন 4 বাৰ এবাৰ যাব লাগিব এবাৰ আহিব লাগিব আকৌ যাব লাগিব সেম ৰাস্তা আকৌ আহিব লাগিব তেতিয়াহে আপোনালোকৰ 5 কিলোমিটাৰ কমপ্লিট হ'ব সো 1250 কে ভগাই দিছে যোৱা 1250 আহা 1250 কিমান হল 2.5 কিলোমিটাৰ আকৌ এবাৰ যাব লাগিব আকৌ এবাৰ আহিব লাগিব সো টোটাল 5 কিলোমিটাৰ হৈ গল সো আপোনালোকে এইটো জানিবও বিচাৰিছিলে সো আপোনালোকৰ কনফিউজ দূৰ হৈ গল আৰু অহাকালিৰ পৰা কাৰ আছে কাৰ কিমান তাৰিখে আছে কমেন্ট কৰিব আৰু যিসকলে আজি 20 তাৰিখ আজিয়ে ফিজিক্যাল দিছে 9 মাইলত কমেন্ট কৰি জনাব ৰানিংৰ লগতে কি আপোনালোকৰ আজি হৈছে ঠিক আছে সো ভিডিওটো ভাল লাগিলে বেছি বেছিকে শেয়াৰ কৰিব আৰু ভালকে দৌৰিব বেষ্ট অফ লাক